ছাৰ আপোনাক লখিমপুৰলৈ আদৰণি জনাইছোঁ আৰু কেনেকুৱা ধৰণৰ আপুনি ইয়াত অভিযান আৰম্ভ কৰিব Let's see. কেতিয়াৰ পৰা আৰম্ভ কৰিব Let's see. এতিয়া আহিছোঁ চাৰ্জ লিয়া যাক তাৰপিছত বহুত দিন আপুনি অসমত ধৰক আঁতৰি আছিলে কিন্তু আজি আহি কেনেকুৱা অনুভৱ কৰিছে ইয়াত আহি বহুত ভাল থেংক ইউ ফৰ দ্য অপৰচুনিটি এতিয়া কাম কৰিব লাগিব আপোনালোকৰ যথেষ্ট আশা ৰাখিছে ৰাইজৰ লখিমপুৰ ৰাইজে চাওক লখিমপুৰ নকল সোণ নকল টকাৰ লগতে ড্ৰাগছ সকলোবোৰ আছে তো আপুনি আগতে বহুত পদক্ষেপ লৈছিলে এবাৰ কেনেকুৱা ধৰণৰ স্থিতি হ'ব যেনেকুৱা আদেশ আছে এনেকুৱা একদম কাম হ'ব সেইটো মানে যি আদেশ আহিছে যেনেকুৱা যিটো মানে কোৱা হৈছে যেনেকুৱা এনেকুৱা কাম হ'ব এজ পাৰ ল কাম বহুতো অভিযোগ আছে প্ৰথমতে ঠিকে থাকে পাছলৈ সকলোৰ লগত মিলা জুলা কৰি চলাই বুলি কয় আপোনাৰ পদক্ষেপ কেনেকুৱা হ'ব মনত হয় আনন্দ মিশ্ৰা হ'ব এইটো কেতিয়া মেলা মিছা কেতিয়াও নহ'ব কাম হ'ব জোৰদাৰ কাম হ'ব সেইটো লৈ চাই আৰু ছাৰ এটা কথা দেখা গৈছে যে আপুনি অহাৰ লগে লগে ইয়াতো দেখিবলৈ পাই যথেষ্ট সক্ৰিয়তা পুলিচৰ মাজত বাঢ়িছে তো এই গোটেই সক্ৰিয়তাখিনি কেনেধৰণে আপুনি ব্যৱহাৰ কৰিব এইটো ডেফিনেটলি পজিটিভলি টুৱাৰ্ডছ পাব্লিক